আহিম বুলি ভাবিছে আহিব পাৰিব চক বজাৰ পুনৰ নিৰ্মাণ হৈ গ'ল যিহেতু হয় হয় দাদা কেনেকুৱা ভালনে আপোনাৰ ভাল ভাল আৰু কালেকশ্যন কি আছে আপোনাৰ মানে বিহুৰ ওপৰত যিহেতু বিহু মানে কালেকশ্যন মানে এনেকুৱা হৈছে কি বুলি বহাগ বিহুটো পাতিব বুলি আশা কৰি এই মানে কম মূল্যত ভাল বস্তু আনিছোঁ জোৰ কাপোৰ নহয় জোৰ কাপোৰ আনিছোঁ মাত্ৰ 400 টকা এই দোকানত বেলেগত কিনিব গ'লে আপুনি এযোৰ কাপোৰৰ দাম 1500-1600 টকা ল'ব মোৰ ইয়াত শ্ব'ৰুমত মোৰ ইয়াত মাত্ৰ 400 টকাত পাব আপোনাৰ 500 টকাত মিক্স পাট পাব এইযোৰৰ দাম এনে অইনত কিনিব গ'লে 2500-3000 টকা ল'ব মোৰ ওচৰত মাত্ৰ 600 টকাত পাব তাৰপৰা এই চাদৰ মেখেলা পাব 200 টকা মাত্ৰ 200 টকা চাদৰ ল'ব 100 টকা মেখেলা ল'ব 100 টকা গাৰু বালিচ ল'ব 100 টকা 3টা পৰ্দা ল'ব 100 টকা হয় হয় এইটো পৰ্দা 100 টকা একদম ধুনীয়া ধুনীয়া পৰ্দা আছে আপোনাৰ নেটৰ পৰ্দা পাব নেটত প্ৰিণ্টেড পাব ফুল পাব প্লেইন পাব চব 100 টকাৰ ৰেট মাত্ৰ 100 টকা হাই হেল্ল' নমস্কাৰ বন্ধু বান্ধৱীসকল কেনেকুৱা আছে আপোনালোক আশা কৰোঁ সকলোৰে ভালে হ'ব আৰু আজি নতুন এটা ভিডিঅ'লৈ পুনৰ স্বাগতম জনাইছোঁ সকলোকে মোৰ চেনেলত অন্য এটা ভিডিঅ'লৈ আৰু আজি যাম বুলি ভাবিছোঁ যোৰহাটৰ সকলোৱে জানে যে চক বজাৰখন জ্বলি শেষ হ'ল আৰু চক বজাৰখন পুনৰবাৰ নিৰ্মাণ কৰা হৈছে বহুত ভাল খবৰ যিহেতু সকলোৱে গম পোৱা কথাটো মই ভিডিঅ'টো বনাই দিলোঁ অলৰেডি আৰু ব'লক আমি চক বজাৰলৈ যাম নতুন চক বজাৰ যিখন বনাই থকা হৈছে পাব্লিক বাছ ষ্টেণ্ডৰ ওচৰত আছে অল পাব্লিক বাছ ষ্টেণ্ড যিহেতু মক্তব স্কুলৰ পৰা অলপ আগত গৈ যিহেতু গম পায় সকলোৱে আৰু মই আছোঁ বৰ্তমান নিউ বালিবাটত যোৰহাটৰ নিউ বালিবাট আৰু চাৰিওপিনে ভিউ চাওক এবাৰ মন কৰক মৰ্ণিঙত ৰ'দ দি আছে সেইবাবে চশমাটো পিন্ধি ল'লোঁ আৰু ব'লক আমি ভিডিঅ'টো আৰম্ভণি কৰোঁ ফাইনেলি গৈ আছোঁ আৰু যিহেতু যিসকলে ফাৰ্ষ্ট টাইম ভিজিট কৰিছে সকলোৱে জানে এটা নতুন ইউটিউবাৰ বনিবলৈ হ'লে সকলোকে ছাপোৰ্ট লাগিব ছাবস্ক্ৰাইব কৰিব লাগিব সকলোৱে মিলি ছাবস্ক্ৰাইব কৰিব যিসকলে ফাৰ্ষ্ট টাইম ভিজিট কৰিছে আৰু ব'লক আমি ভিডিঅ'টো আৰম্ভণি কৰোঁ আৰু এণ্ডত শ্বেয়াৰ কৰি দিব আপোনালোকে ফাইনেলি আহি পালোঁ পুৰণা পাব্লিক বাছ ষ্টেণ্ড যিহেতু অন কৰক ইয়াতে আছিলে আৰু চক বজাৰখন যিখন নিৰ্মাণ কৰা হৈছে এইডোখৰতে আছে তালৈকে যাম আৰু যিহেতু বিহুৰ বিভিন্ন ধৰণৰ মেখেলা চাদৰৰ পৰা লৈ শাৰীৰ পৰা লৈ সকলোবোৰ আছে বিক্ৰী কৰা হৈছে যিহেতু এইটো বালিবাট ৰোড আৰু চিধা আছে চক বজাৰ আৰু আগত আছে লাচিত বজাৰ তিনিআলি এইটো পাব্লিক বাছ ষ্টেণ্ড আৰু এইটো থানা ৰোড আৰু এইটো হ'ল বালিবাট যিহেতু মই এখন দেখিছোঁ আৰু চক বজাৰখন এইখিনিতে উপস্থিত আছে তালৈকে যাওঁ বোলো বিভিন্ন ধৰণৰ কাপোৰৰ বজাৰ যিহেতু চক বজাৰ পুনৰ নিৰ্মাণ কৰা হৈছে চক বজাৰ মৰমৰ চক বজাৰ যোৰহাট মন কৰক ভিতৰত বাকী সকলোবোৰ আছে বিক্ৰী কৰাৰ ভিতৰত কাপোৰ কানিৰ পৰা লৈ ইত্যাদি সামগ্ৰী আছে যিহেতু আৰু আপোনাৰ ওচৰত কি আছে কালেকশ্যন ব্লাউজ আছে চিধা কি আছে আপোনাৰ ওচৰত ব্লাউজ আছে পেটিকোট আছে হয় আৰু ফ্ৰক আছে চব অল আইটেম আছে চক বজাৰখন নতুনকৈ বনাইছে কেনেকুৱা লাগিছে মনটো হা চক বজাৰখন নতুনকৈ নিৰ্মাণ কৰা হৈছে কেনেকুৱা লাগিছে মন বহুত ভাল লাগিছে ইমান দিনতো আমি বহুত কষ্ট কৰি আছিলোঁ আজিহে উশাহ ল'ব পাৰিছোঁ যোৱাকালিৰ পৰা আজিহে উশাহ ল'ব পাৰিছোঁ হয় বহুত ভাল লাগি আছে ভাল লাগিছে আৰু এইটো পাৰ্মানেণ্ট থাকিব ন পাৰ্মানেণ্ট নহয় ইয়াত যিমান দিন এইটো অস্থায়ীভাৱে দিছে আমাক অস্থায়ীভাৱে দিছে আৰু সেইটো কমপ্লেক্স যিমান দিন লাগিব তিমান দিনলৈকে আমি ইয়াত বহিব লাগিব ঠিক আছে থেংক ইউ কি আছে আপোনাৰ ইয়াত মানে কি চব অল আইটেম আছে আমাৰ গোটেই চক বজাৰ আছে কাপোৰৰ পৰা লৈ সকলোবোৰ চব ঠিক আছে কাঁহী বাতিৰ পৰা আৰম্ভ কৰি কচমেটিক হয় কাঁহী বাতিৰ পৰা আৰম্ভণি কৰি কচমেটিকৰ পৰা লৈ সকলোবোৰ সামগ্ৰী যিটো আইটেমছ মানে বিক্ৰী কৰা হৈছে সকলোবোৰ আছে বজাৰত
এইডোখৰ লাচিত তিনিআলি যিহেতু পুৰণা মেডিকেল আছিলে আগতে যোৰহাট পুৰণা মেডিকেল এইডোখৰতে আছে পুৰণা চিভিল বুলি কয় আৰু এইডোখৰৰ পৰা নতুনকৈ নিৰ্মাণ কৰা চক বজাৰখন এইডোখৰতে আছে যিসকলে ফাৰ্ষ্ট আহিম বুলি ভাবিছে আহিব পাৰিব চক বজাৰ পুনৰ নিৰ্মাণ হৈ গ'ল যিহেতু আৰু পুনৰবাৰ আহি গ'ল একদম ভাল লাগিছে আমি গ্ৰাহক সমাজলৈ অনুৰোধ কৰিছোঁ চক বজাৰত আহক আমাক আকৌ প্ৰাণ দিয়ক আগৰ নিচিনা ঠিক আছে আৰু জেগাটোৰ নাম এইটো পুৰণা পাব্লিক বাছ ষ্টেণ্ড চক বজাৰৰ পৰা অলপ আগত আহিলে পাব ঠিক আছে বিহু বুলি এতিয়া আহক চব বস্তু পাই যাব ইয়াতে চব আছে বিহুৰ আইটেম গগনাৰ পৰা আদি কৰি চব আছে গহনা অসমীয়া গহনা মন ভাল লাগিছে এইটো 21 তাৰিখলৈকে দিছে আমাক সম্পূৰ্ণ হোৱাৰ পিছত আমি দোকানবিলাক ইয়াতে বহিম পাৰ্মানেণ্ট ঠিক আছে অ'কে বুজিলে যিহেতু গাইজ আগত এইডোখৰত আছিলে এইডোখৰৰ পৰা এতিয়া চিধা ইয়াত আহি গ'ল চক বজাৰ আৰু বিভিন্ন ধৰণৰ সকলোবোৰ বিহুৰ সামগ্ৰী এভেইলেবল আছে এতিয়া হেৰি কৰা এতিয়া মৰ্ণিঙৰ সময় বজাৰখন বৰ এটা ডাঙৰকৈ বহা নাই মৰ্ণিঙত 10টা বাজিছে বাকী 12টালৈকে পূৰা সম্পূৰ্ণ বজাৰখন বহি যায় সকলোবোৰ কাপোৰে যিহেতু এভেইলেবল দিছে জিন্সৰ পেণ্টৰ পৰা লৈ সকলোবোৰে আছে আপোনাৰ বজাৰখন আগত চক বজাৰ আছিলে নে চক বজাৰ আছিলে বজাৰ দিছে কেনেকুৱা লাগিছে মনটো আজি আহিছোঁ দাদা এতিয়া চাওঁ কেনেকৈ লাগে আহিব ভাল লাগিছে আৰু টাইমটো কথা গম পায় নাই কিমানলৈ খোলে সেইটো গম নাপাওঁ কালেকশ্যন কি আছে মানে কালেকশ্যন চব আছে জোৰ কাপোৰ আছে চাদৰ মেখেলা আছে ফৰক আছে হাফ পেণ্ট আছে ব্ৰা আছে পেণ্টি আছে লং পেণ্ট আছে চব বস্তুৱে আছে মোৰ ওচৰত বজাৰখন চব বস্তু মানে পোৱা যায় চব বস্তুৱে পাব মোৰ ইয়াত টোটেল বস্তু সৰু ডাঙৰ চব পাবা চব আছে ব্লাউজ পেটিকোট চব হ'ব ঠিক আছে আৰু এইপিনে দিছে শাৰী মেখেলা চাদৰৰ পৰা লৈ ইত্যাদি সামগ্ৰী কালেকশ্যন কি আছে আপোনাৰ ওচৰত অকল চাদৰ মেখেলা বাকী চব জ্বলিছে অকল চাদৰ মেখেলা উঠালোঁ হা প্ৰাইচ বিক্ৰী হৈছে নাই আপোনাৰ বিক্ৰী হৈছে আৰু মেখেলা ৰেটবিলাক কৈ দিয়ক অলপ 400 কি কাপোৰ এইটো কোনটো এইটো এচি কটন নহয় জানো এইবিলাক চব এচি কটন লৈ লওক ডিজাইন কি এভেইলেবল এইবোৰ বিভিন্ন ধৰণৰ ডিজাইন এচি কটন ইয়াত বনাইছে নতুনকৈ মনটো কেনেকুৱা লাগিছে মনটো কেনেকৈ লাগিছে ভালো লগা নাই বেয়াও লগা নাই বিক্ৰী হৈছে নাই বিক্ৰী হৈছে আজি খুলিছোঁৱে আৰু বিক্ৰীটো পাছতে গম পাম আজি খুলিছোঁৱে ঠিক আছে আৰু মানে মনটোতো ভাল লাগিব চাগে ভালতো চক বেয়াতকৈ অলপ ভাল হৈছে ন ইমান দিন বহি আছোঁ আজি কিবা এটা কৰিছোঁ আৰু আগত তাত আছিলে আপোনাৰ তাত আছিলে আগতে আগত ঘৰতে আছিলে চাগে ইমান দিন ঘৰতে আছোঁ ঠিক আছে এতিয়া নতুনকৈ খুলিছে মনটো ভাল লাগিছে ভাল লাগিছে ঠিক আছে আৰু দেখিছে সকলোবোৰ কালেকশ্যন এভেইলেবল আছে কি আছে কেনেকুৱা আপোনাৰ চিনাকি মানুহ এজন পাই গ'লোঁ দেই ফাইনেলি আমি একেলগতে চক বজাৰ থাকোঁতে আগতে বজাৰৰ বস্তু ল'লে আপোনাৰ কি কয় এতিয়া ইয়াত বনাইছে নতুনকৈ কেনেকুৱা লাগিছে ভালেই লাগিছে ন আৰু বিক্ৰী পাতি হৈছে ন বিক্ৰী বাতি হৈছে অলপ ঠিক আছে আৰু আপোনাৰ কালেকশ্যন কি আছে মানে বিকিবলগীয়া মোৰ ওচৰত জিন্স পেণ্ট আৰু চাৰ্ট আছে জিন্স পেণ্ট চাৰ্ট স্পৰ্টিং সকলোবোৰ আছে ঠিক আছে অকল জেন্সৰ আইটেম আচ্ছা ঠিক আছে দেখিছে এইপিনে মন কৰক সকলোবোৰ আছে জিন্স পেণ্টৰ প্ৰাইচবোৰ কিমানৰ পৰা ষ্টাৰ্টিং আছে ষ্টাৰ্টিং প্ৰাইচ 400 টকা ঠিক আছে আৰু চাৰ্টো আছে এইপিনে তাততো বজাৰখন শেষ হ'ল গম পালে আৰু ইয়াত যে বনাইছে নতুনকৈ ভাল লাগিছে ভাল লাগিছে ন আৰু বিক্ৰী পাতি হৈছে চাগে হৈছে কাণৰ ফুলি পৰা লৈ সকলোবোৰ আছে আপোনাৰ ওচৰত কি আছে বিকিবলগীয়া বস্তু কি আছে মোৰ গগনা আছে গামখাৰু আছে ঢোলবিৰি আছে আৰু আগত বজাৰ আছিলে নে আছে বজাৰ বহুত আছে নহয় আগত তাত যে বজাৰ আছে চক বজাৰ থাকোঁতে মোৰ আছে বজাৰ আছে ইয়াত নতুনকৈ খুলিছে মনটো ভাল লাগিছে এতিয়া ভাল লাগিছে আৰু এখন বজাৰ দেখিলে অলৰেডি আৰু এতিয়া অলপ আগলৈ যাওঁ ফুটপাথৰ কিনাৰত যিখন আগত চক বজাৰ আছিলে তাৰ কিনাৰতো ফুটপাথত বস্তু বিকা দেখিছোঁ যিহেতু তালৈকে অলপ যাওঁ আৰু এখন নতুনকৈ চক বজাৰখন বনিছে আপোনালোকে মনত কেনেকুৱা লাগিছে মনটো ভাল লাগিছে নে কমেণ্টত জনাব আৰু সকলোৱে ইয়াত ভালেই পাইছে আৰু যিহেতু আৰু এইপিনে অলপ গৈ আহোঁ ভিৰ দেখিছে এতিয়া মৰ্ণিঙৰ সময় ইমান ভিৰ নাই বস্তু বিকাও নাই
আৰু অলপ 12টামান বাজিলে অলপ বেছি ভিৰ হ'ব আৰু এতিয়া 10টা বাজিছেহে আৰু এতিয়া অলপ আগলৈ যাওঁ যিহেতু পুৰণা চক বজাৰখন য'ত আছিলে তাত কিনাৰত ফুটপাথ আছে ফুটপাথততো বস্তু সকলোবোৰ বিক্ৰী কৰা হৈছে তালৈকে যাওঁ এতিয়া এইটো লাচি তিনিআলি দাদা লগ পালোঁ কেনেকুৱা লাগিছে আপোনাৰ বিক্ৰী পাতি হৈছেনে হয় আছে আৰু প্ৰায় কি আছে আপোনাৰ 400, 500, 600 তিনিটা কোৱালিটি আছে মোৰ কি বস্তু মিক্স এচি কটন জোৰ আৰু মিক্স পাৰ্ট পলি পাৰ্ট আৰু প্ৰাইচটো কথা কৰে এবাৰ চব এটা এটাই কৰে 400, 600, 500 তিনিটা কোৱালিটি আছে আৰু কাপোৰবোৰ কি এচি কটন মিক্স পাৰ্ট পলি পাৰ্ট আচ্ছা ডিজাইন আছে ন বিভিন্ন ধৰণৰ ডিজাইন কেইটা দেখাই দিয়ক হ'ব ঠিক আছে আৰু বেলেগ ডিজাইন এইটো কি কাপোৰ এচি কটন আৰু কি হয় শাৰী নহয় জানো শাৰী নহয় মেখেলা চাদৰ মেখেলা চাদৰ হয় আৰু এইপিনে আছে চব মেখেলা চাদৰ মেখেলা চাদৰ আছে আপোনালোকৰ ঠিক আছে অলপ আগলৈ যাওঁ ডিজাইন সকলোবোৰ এভেইলেবল লিখিছে বিভিন্ন ধৰণৰ মেখেলা চাদৰ আৰু পুৰণা চক বজাৰখন যিখন সম্পূৰ্ণৰূপে শেষ যদিও এতিয়া পুনৰবাৰ বজাৰখন নিৰ্মাণ হৈ গ'ল চক বজাৰ আছে আৰু ইয়াতো আছে এইপিনে হেৰি আপোনাৰ ওচৰত কি আছে কালেকশ্যন এইবোৰ গহনা কালেকশ্যন হ'ব হয় এভৰিথিং এইবোৰ গল্পতা হ'ব আপোনাৰ এইবোৰ ছেট হ'ব এইবোৰ দিনা পিন্ধিব পৰা ছেট হ'ব এইবোৰ আপোনাৰ নতুন ডিজাইন আহিছে এইবোৰ হৈছে ৰিচেণ্টলি আজি নতুন অহা এইবোৰ আৰু এইবোৰ হৈছে এইবোৰ অলমেটলত আপোনাৰ এনেকুৱা এইবোৰ অলমেটল এইবোৰ অলমেটল হয় একদম লাষ্ট প্ৰাইচটো কোৱা বেছি ডিছকাউণ্ট দি কোৱা দিয়া প্ৰাইচ মানে কি আমি এনে কোৱা দামটো 350 টকা 400 টকা দিয়া দামটো মানে কোৱা দাম এনে দিব পৰা দাম 180 টকা লাষ্ট প্ৰাইচ মানে দিব পৰা হয় 180 টকা 180 টকা ঠিক আছে কালেকশ্যনত আঙুঠি হ'ব এইবোৰ এতিয়া বিহু আহিছে এইবোৰ মেহেন্দি চেহেন্দি গামখাৰু লিপষ্টিক নেল পলিচ ইত্যাদি সামগ্ৰী এভৰিথিং ভেৰাইটিজ আছে এভৰিথিং ভেৰাইটিজ সকলোৰে আছে তোমাৰ ওচৰত ন ঠিক আছে আৰু মোৰ চেনেলৰ যোগেৰে আহিলে কিবা এটা ডিছকাউণ্ট দি দিবা তুমি ঠিক আছে বাৰু ব্লগাৰ বুলি ক'ব চাইল্ড ব্লগাৰ যিমান পাব্লিক আছে চব আহিব ইয়াত অফাৰ পাব আপোনালোকে ঠিক আছে আজি মোৰ দোকানৰ নাম আপুনি চাৰ্জ কৰিলেও পাব ধাৰকান ষ্ট'ৰ বুলি ধাৰকান ষ্ট'ৰ বাকী লগৰটোক পালোঁ লগৰটো চেনেলে হয় আপোনালোকে ছাবস্ক্ৰাইব কৰিব লাইক কৰিব শ্বেয়াৰ কৰিব থেংক ইউ গাই যাওক প্ৰাইচবোৰ আপোনাৰ কি আছে কালেকশ্যন চব পাব ইয়াত চাদৰ মেখেলা গাৰু কভাৰ পৰ্দা চব পাব ৰ'ব দেই দৰ্শকৰ ভিৰ মন কৰক বিহু বজাৰ যিহেতু পূৰা ভিৰ বজাৰত আৰু বিভিন্ন ধৰণৰ সা সামগ্ৰী যিহেতু বিহুৰ ওপৰত মেখেলা চাদৰ পৰা লৈ ইত্যাদি সামগ্ৰী বিক্ৰী কৰা হৈছে চক বজাৰত নাথাকিলে কি হ'ব চক বজাৰৰ বাহিৰে ইয়াতো এখন চক বজাৰৰ কাষতে ফুটপাথৰ কিনাৰতে বিক্ৰী কৰা হৈছে আৰু আগতে এখন চক বজাৰ যিহেতু নতুনকৈ নিৰ্মাণ কৰা হৈছে লাচিত তিনিআলিৰ ওচৰত যিহেতু আৰু আগৰ চক বজাৰখন এবাৰ মন কৰক কিছু এই ধৰণৰ আছিলে যে জ্বলি সম্পূৰ্ণৰূপে শেষ হৈ গ'ল আৰু তাৰ বাহিৰেও এতিয়া নতুনকৈ চক বজাৰ যিখন নিৰ্মাণ কৰা হৈছে লাচিত তিনিআলিৰ ওচৰতে আছে আৰু এই কাষৰ ফুটপাথৰ কিনাৰতে বহুত ভিৰ বিহুৰ বাবে পেপাৰৰ পৰা লৈ ইত্যাদি সামগ্ৰী কি আছে আপোনাৰ ওচৰত কি আছে বিকিবলগীয়া বস্তু গংনা আছে গামখাৰু আছে জুটুকা আছে বাঁহী আছে সেইকেইটা আছে কামৰ বস্তু আছে বিহু আইটেম আছে আৰু এইকেইটা অকল বিহু আইটেম খালি বজাৰ দশৰা মুভি ৰিলিজ হৈ গ'ল ফাইনেলি যিহেতু ঠিক আছে এইটো হয় দাদা কেনেকুৱা ভালনে আপোনাৰ ভাল আৰু কালেকশ্যন কি আছে আপোনাৰ মানে বিহুৰ ওপৰত যিহেতু বিহু মানে কালেকশ্যন মানে এনেকুৱা হৈছে কি এতিয়া মানুহৰ আৰ্থিক অৱস্থা একেবাৰে দুৰ্বল হৈ গৈছে সেইকাৰণে ৰাইজৰ সুবিধাৰ্থৰ কাৰণে মই জোৰ কাপোৰ আনিছোঁ 200 টকাৰ পৰা 100 টকাৰ পৰা 200 টকা 200 টকাৰ পৰা 400 টকালৈকে আছে একদম ৰেহাই মূল্যত পোৱা গৈছে যিহেতু এই চক বজাৰখন জ্বলি যোৱাত আমাৰ বৰ কষ্ট হৈছে ৰাইজৰো কষ্ট হৈছে দুখীয়া মানুহবিলাক আহে চব চক বজাৰলৈকে সেইকাৰণে অলপ কম ৰেঞ্জৰ মালখিনিকে উঠাই আনিছোঁ যে ৰাইজৰ অলপ সহায় হওক চবে মানে বিহু ভোগালী ৰঙালী বিহুটো পাতক চবে ধুনীয়াকৈ সেই বুলি বহাগ বিহুটো পাতিব বুলি আশা কৰি এই মানে কম মূল্যত ভাল বস্তু আনিছোঁ
জোৰ কাপোৰ নে অঁ জোৰ কাপোৰ আনিছোঁ মাত্ৰ 400 টকা। 400 টকা। এই দোকানত বেলেগত কিনিব গ'লে আপুনি এযোৰ কাপোৰৰ দাম 1500-1600 টকা ল'ব। মোৰ ইয়াত শ্ব'ৰুমত মাত্ৰ 400 টকাত পাব। আপোনাৰ 500 টকাত মিক্স পাট পাব। এইযোৰৰ দাম এনে অইনত কিনিব গ'লে 2500-3000 টকা ল'ব। মোৰ ওচৰত মাত্ৰ 600 টকাত পাব। তাৰপৰা এই চাদৰ মেখেলা পাব 200 টকা, মাত্ৰ 200 টকা। চাদৰ ল'ব 100 টকা, মেখেলা ল'ব 100 টকা, গাৰু বালিচ ল'ব 100 টকা 3টা, পৰ্দা ল'ব 100 টকা। হয় এইচব পৰ্দা 100 টকা। একদম ধুনীয়া ধুনীয়া পৰ্দা আছে। আপোনাৰ নেটৰ পৰ্দা পাব, নেটত প্ৰিণ্টেড পাব, ফুল পাব, প্লেইন পাব, চব 100 টকাৰ ৰেট, মাত্ৰ 100 টকা। পৰ্দা ল'ব 100 টকা, গাৰু বালিচ ল'ব 100 টকা 3টা, 100 টকা 3টা, চাদৰ 100 টকা। আৰু বিক্ৰী বাতি চলিছেনে? ভাল বেয়া নহয়, ভাল। ঠিকে আছে। ৰাইজৰ সুলভ মূল্যত পাই পেলাই ৰাইজ আহিছে মোৰ ওচৰলৈ। আৰামত আপোনাৰ চেনেলত যদি কোনোবাই কয় যে মই ফেচবুক চাই পেলাই আপোনাৰ চেনেলৰ পৰা আহিছোঁ, তেনেহ'লেও মই 20 টকা লগত ডিছকাউণ্ট দিম। মোৰ এইটো হ'ল ফেঞ্চি ষ্ট'ৰ তলত সন্মুখত, চক বজাৰৰ অপজিট চাইডে। আৰু বিভিন্ন ধৰণৰ কালেকশ্যন যিহেতু সকলোবোৰ এভেইলেবল আছে বিহুৰ বুলিলে। ঠিক আছে, দোকানখন খুলি আছে হয় নাই? আৰু আপোনাৰ ওচৰত কি আছে আইটেম? মোৰ ওচৰত আপুনি মণিপুৰী গল্ডৰ পাব আৰু গহনা পাব, সকলোখিনি পাব যিখিনি বিহু আইটেম লাগে আপোনাৰ। আহিব, আমি সস্তাত দি আছোঁ। কি ক'লে? দাম আপোনাৰ 150 টকা পৰা ষ্টাৰ্ট আছে অসমীয়া গহনা। আহিব, সস্তাত দি আছোঁ। সকলো পাব, ফুলি পাব, জাপি ফুলি পৰা লৈ সকলোখিনি পাব। এতিয়া খুলি আছোঁ দোকানখন। খন্তেকমান পিছতে খোলা হৈ যাব। আহিব, সকলোকে ৱেলকাম জনাইছোঁ। মোৰ দোকানখন ৰাতিপুৱা 9টাৰ পৰা খোলোঁ, ৰাতি 8টালৈ খোলা থাকে। হয়, ধন্যবাদ। আহিব। কালেকশ্যন বুলিলে সকলোবোৰ এভেইলেবল আছে। আৰু বিক্ৰী পাতি দেখক, মন কৰক, পূৰা ভিৰ বজাৰ। ভাল লাগিলে। তোমাৰ নামটো? মোৰ নামটো জাকিৰ হুছেইন হয়। জাকিৰ হুছেইন। আৰু কালেকশ্যন তোমাৰ ওচৰত কি আছে? কালেকশ্যন স্পৰ্টিং আছে। প্ৰাইচটো? স্পৰ্টিং দুটা 150 হয়। মেলি দেখাই দিবা। দুটা 150 যিহেতু। আৰু কালাৰ সকলোবোৰ এভেইলেবল নহয় জানো? কালাৰ আছে, বহুত আছে, এয়া আছে। ঠিক আছে, আৰু কি আছে বেলেগ? এইটো আছে গাৰু কভাৰ 3টা 100। 3টা 100, মেলি দেখাই দিবা। 3টাত 100 টকা। কটন নহয় জানো এইটো? কটন, পিয়ৰ কটন। দুটা 150 পেটিকোট। দুটা 150 হয়। আৰু এইবোৰ আছে সৰু আছে দুটা 150। ঠিক আছে। পেণ্টটো আছে? পেন আছে 3টা 100 পেন আছে 3টা 100। 3টা 100 টকা। 3টা 100। চাৰ্ট 150কে লগালোঁ আমি। 150 টকা চাৰ্ট দেখিছে, মন কৰক। ৰুমত কিনিব গ'লে এইটো 400 টকামান কৰি দিব। ৰং বহুত আছে। কটনৰ হয় এইটো? সকলোবোৰ এভেইলেবল। গামোচাও আছে নহয় জানো? গামোচাও আছে, গামোচা 3টা 100। এইবোৰ আছে 400 টকা। 400 টকা। এইটো 100কে লগালোঁ। 100 টকাকৈ। কি হয় এইটো চাদৰ হয়। চাদৰ হয়। ঠিক আছে। আৰু এইপিনে পৰ্দাবোৰ কেইটকা? এইবোৰ 200 টকা, 150 আছে। 200, 100 হয় নাই? সকলোবোৰ এভেইলেবল আছে। ঠিক আছে। আৰু বিক্ৰী পাতি হৈছেনে? বিক্ৰী হৈছে হয় নাই? আৰু এইটো খাকি নে? 100 টকা মেখেলা হয়। কাপোৰটো কি এইটো? কটনৰ হয়। 4টা 100 টকীয়া বস্তু। 4টা 100 টকীয়া। এইটো দুটা 150। ব্লাউজ পাব 3টা 100। 3টা 100 ন? চব ডিছকাউণ্ট দি দিছে বিহু বুলি চাগে হয় নাই? ঠিক আছে, আপোনাক লগ পাই ভাল লাগিলে। দাদা আপোনাৰ ঘৰ? মোৰ ঘৰ নাওবৈচা। আগতে ইয়াতে বজাৰত দিছিলে নি দোকান? আগতে ইয়াত আছিলোঁ, বাহিৰত আছিলোঁ। হয়। আৰু এতিয়া বিক্ৰী পাতি হৈছেনে আপোনাৰ? হয়, বিহু বুলি এবাৰ ইমান নাই, টুকটাক চলি আছে আৰু। ঠিক আছে। আৰু ভিৰ বাৰো বহুত বিহু হৈছে হয় নাই? ভিৰ বাৰ হৈছেতো। আৰু বিহু থাকিবই আৰু ভিৰ বাৰ। এতিয়া বিহু বুলি। আৰু আপোনাৰ লোকেশ্যনটো কৈ দিব বাৰু। দোকানটো ক'ত আছে? এই নিউ মেডিকেলৰ ফ্ৰণ্টত। আৰু এবাৰ? নিউ মেডিকেলৰ ফ্ৰণ্টত। নিউ মেডিকেলৰ ফ্ৰণ্টত। এইটো পুৰণা মেডিকেল নহয় জানো? এইটো পুৰণা মেডিকেল। হয়। আৰু নিউ মেডিকেল বুলিলে কোনটো মেডিকেল? এইটো নিউ মেডিকেল। আচ্ছা, এইটো নিউ মেডিকেল হয়। তাৰ ফ্ৰণ্টতে আছে এখন দোকান, যে দাদাৰ আছে উপস্থিত, সকলোবোৰ আইটেম এভেইলেবল যিহেতু। ঠিক আছে, আহিছোঁ। কি আছে আপোনাৰ ওচৰত এবাৰ কৈ দিব। লং, ইলাচি, দালচিনি, জিৰা, জালুক, মেথি, চবগুটি, পাঁচফোৰণ, ধনিয়া, চবগুটি, তাৰপিছত ডাব নাৰিকল, তাৰপিছত পাপৰৰ পেকেট আছে, চুপাৰি আছে,
পাপৰ পেকেট চুপাৰী সকলো ভিতৰত দিয়ে আৰু এইপিনে হৈছে মন্ত্ৰৰ ভিৰ দৰ্শকৰ বিহু বুলিলে পূৰা ভিৰ দাদা হয় আহিছোঁ এইপিনে আজিকালি আৰু ইটো চাইডত ভিৰ আছে বজাৰ তালৈকে নাযাওঁ আৰু চবতে বোলে দৰ্শকৰ ভিৰ বিহু বুলিলে পূৰা ভিৰ মানে আৰু দেখিছে মন কৰিছে আৰু হয় ফাইনেলি আজিলৈ ভিডিঅ'টো ইমানেই যদি ভাল লাগে চাই আৰু শ্বেয়াৰ কৰিব ভিডিঅ'টো যিহেতু প্ৰথমবাৰ বাবে পুনৰ আহি গ'ল চক বজাৰ এবাৰ চক বজাৰখন ভাল দেখিলে যিহেতু আৰু আকৌ লগ পাইছোঁ অন্য এটা ভিডিঅ'ত